গুড মৰ্নিং বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনাৰ দিনটো ভালে যাওক। চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰি দিব ভিডিঅ'টো। আজিৰ দিনটোৰ ৰাশিফলসমূহলৈ আহিছোঁ। প্ৰথম ৰাশিফলটো হৈছে আজি মেঘ ৰাশি। আজি আপোনাৰ পেছাদাৰী ক্ষেত্ৰখন যথেষ্ট সক্ৰিয় থাকিব। কৰ্মক্ষেত্ৰত নতুন দায়িত্ব আহিব পাৰে, সাৱধান থাকক। উচ্চ বিপদাংশ থকা বিনিয়োগৰ পৰা আপুনি আঁতৰি থাকক। শুভ সংখ্যা 3, শুভ ৰং আপোনাৰ ৰঙা। বৃষ ৰাশি। আজি আপোনাৰ ভাগ্য প্ৰায় অনুকূল। ব্যৱসায় কৰা ব্যক্তিসকলে নতুন সুযোগ পাব আৰু আৰ্থিক লাভ হ'ব। পৰিয়ালৰ সৈতে এক আনন্দময় সন্ধিয়া অতিবাহিত কৰিব পাৰিব। শুভ সংখ্যা আপোনাৰ 6, শুভ ৰং সেউজীয়া। নেক্সট আহিছোঁ মিথুন ৰাশিলৈ। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনাৰ বাবে খুব বিশেষ। আপোনাৰ ব্যক্তিত্ব আৰু কথা বতৰাৰ শৈলীয়ে মানুহক আকৰ্ষিত কৰিব। কৰ্মক্ষেত্ৰত মনোযোগ বৃদ্ধি কৰিবলগীয়া হ'ব পাৰে, কিন্তু কিছু অতিৰিক্ত পৰিশ্ৰমৰ প্ৰয়োজন হ'ব। আপোনাৰ শুভ সংখ্যা 5, শুভ ৰং আপোনাৰ হালধীয়া। এবাৰ আহিছোঁ কৰ্কট ৰাশিলৈ। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে যাত্ৰা আদিৰ বাবে আজিৰ দিনটো শুভ হ'ব পাৰে। ঘৰুৱা পৰিৱেশ শান্তিপূৰ্ণ থাকিব। স্বাস্থ্যৰ প্ৰতি অলপ সচেতন হোৱা ভাল। বিশেষকৈ বতৰ পৰিৱৰ্তনৰ বাবে শৰীৰ অলপ দুৰ্বল লাগিব পাৰে। শুভ সংখ্যা 2, শুভ ৰং বগা বা ক্ৰীম। সিংহ ৰাশি। আজি আপুনি মনত এক নতুন সক্ৰিয়তা অনুভৱ কৰিব। ব্যৱসায় বৃদ্ধিৰ যোগ দেখা যায়। ডাঙৰ সিদ্ধান্ত লওঁতে অলপ সময় লওক। দিনটো সামগ্ৰিকভাৱে সফল হ'ব। শুভ সংখ্যা আপোনাৰ 1, শুভ ৰং সোণালী বা কমলা। এবাৰ আহিছোঁ আজিৰ দিনটোৰ অন্য এটা ৰাশিলৈ, কন্যা ৰাশি। আপোনাৰ কঠোৰ পৰিশ্ৰমৰ বাবে কৰ্মক্ষেত্ৰত প্ৰশংসা লাভ কৰিব। অৱশ্যে ব্যক্তিগত জীৱনৰ বাবে কৰ্মক্ষেত্ৰৰ মাজত ভাৰসাম্য বজাই ৰাখিবলৈ চেষ্টা কৰক। আৰ্থিক পৰিকল্পনা সুচাৰুৰূপে চলিব। আৰ্থিক আপোনাৰ মোটামুটি ঠিকে চলিব আজিৰ দিনটোত। কঠোৰ পৰিশ্ৰম হ'ব পাৰে, কিন্তু পৰিশ্ৰমৰ ফলত আপুনি বাহ পাব, প্ৰশংসা পাব। আপোনাৰ শুভ সংখ্যা হৈছে 8 আৰু শুভ ৰং নীলা। নেক্সট আহিছোঁ তুলা ৰাশি। দিনটো আপোনাৰ বাবে আনন্দময় হ'ব। সাহিত্য, কলা বা নতুন কিবা এটা শিকাৰ প্ৰতি আগ্ৰহ বাঢ়িব। আপোনাৰ কিবা এটা শিকাৰ বাবে মনত উৎসাহ জাগিব আৰু। কৰ্ম সংস্থাপন বিচাৰি থকাসকলে নতুন যোগসূত্ৰ লাভ কৰিব পাৰে। শুভ সংখ্যা আপোনাৰ 7, শুভ ৰং গুলপীয়া। এইবাৰ আহিছোঁ বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতক জাতিকাসকলৰ যোগাযোগ ক্ষমতা অধিক প্ৰভাৱশালী হ'ব। আৰ্থিক দিশত উন্নতিৰ যোগ আছে। প্ৰেমৰ সম্পৰ্কত চলি থকা ভুল বুজাবুজি দূৰ হ'ব আৰু পাৰিবাৰিক সহায় লাভ কৰিব। শুভ সংখ্যা আপোনাৰ 9, শুভ ৰং মাৰুণ। এইবাৰ আহিছোঁ ধনু ৰাশি। সকলো কথা নিজৰ মাজমতে হ'ব বুলি আশা নকৰি পৰিস্থিতিৰ সৈতে খাপ খুৱাই চলিবলৈ চেষ্টা কৰক। আকোৰগোজ হৈ থাকিব নালাগে, পৰিস্থিতিৰ লগত আগুৱাই যাওক। ধৰ্মীয় বা আধ্যাত্মিক বিষয়ৰ প্ৰতি আকৰ্ষণ বাঢ়িব পাৰে। এলেহুৱা ভাৱ এৰি কামত লাগিলে সফলতা নিশ্চিত। শুভ সংখ্যা আপোনাৰ 3, শুভ ৰং হালধীয়া। মকৰ ৰাশি। বাকী থকা কামবোৰ দক্ষতাৰে সম্পূৰ্ণ কৰাৰ বাবে আজিৰ দিনটো অতি উত্তম। অপ্ৰয়োজনীয় খৰচ নিয়ন্ত্ৰণ কৰক। স্বাস্থ্য সুৰক্ষিত ৰাখিবলৈ পুষ্টিকৰ আহাৰ গ্ৰহণ কৰক। শুভ সংখ্যা আপোনাৰ 4, শুভ ৰং ধূসৰ বা গ্ৰে। কুম্ভ ৰাশি। আজি আপোনাৰ সৃষ্টিশীলতা বৃদ্ধি পাব। কৰ্মক্ষেত্ৰত নতুন পৰিকল্পনা হাতত ল'ব পাৰে। পুৰণি বন্ধুৰ সৈতে হোৱা সাক্ষাতে মনটোক প্ৰফুল্লিত কৰি তুলিব। শুভ সংখ্যা আপোনাৰ 7, শুভ ৰং আকাশী নীলা। এইবাৰ আহিছোঁ আজিৰ দিনটোৰ শেষৰ ৰাশিফলটোলৈ, মীন ৰাশি। শান্তভাৱে কৰা পৰিকল্পনাই ভৱিষ্যতে ডাঙৰ সফলতা আনিব। ঘৰুৱা সম্পত্তি বা বাহন ক্ৰয়ৰ চিন্তা চৰ্চা চলিব পাৰে। প্ৰেমৰ ক্ষেত্ৰত গভীৰতা বাঢ়িব। শুভ সংখ্যা 2 আপোনাৰ, শুভ ৰং সেউজীয়া বা হালধীয়া। ধন্যবাদ। চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আগলৈ ৰাশিফলসমূহ আপোনাৰ পাই থাকিবলৈ।